ঐ শুনা না, আজি তোমাক বহুত মিছ কৰি আছো। নাজানো কিয় তোমালৈ বহুত মনত পৰিছে আজি। মই তোমাক খং কৰোঁ, কিছুমান কথাত বাধাও দিওঁ, তোমাৰ লগত কথা নপতাকৈ থাকোঁ। কিন্তু এটা কথা সঁচা যে তোমাৰ অবিহনে মই থাকিবও নোৱাৰোঁ। কাৰণ বহুত ভাল পাওঁ যে তোমাক হেৰাই পেলোৱাৰ ভয়তে মই তোমাক শাসন কৰিবলৈ লওঁ। এদিন তুমিয়ে কৈছিলা যে তুমি মোৰ হাতত ধৰি থাকা, মই গোটেই দুনিয়াখনৰ লগত যুঁজি যাম। তোমাক মোৰ বুকুৰ মাজতে গোটেই জীৱন সোমোৱাই ৰাখিম। কিন্তু তুমিয়ে আজি আঁতৰি গ'লা, মোক মিছা প্ৰতিশ্ৰুতি দি। আচলতে তুমি এনেকুৱা কৰিবা বুলি মই ভবাই নাছিলোঁ। কাৰোবাক অতিমাত্ৰা আৱেগিক হৈ ভাল পোৱাটো হৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ অপৰাধ। যিদিনা মোক তুমি বুজি পাবা, সেইদিনা নিজক ক্ষমা কৰিব নোৱাৰিবা। ধন্যবাদ।